ঐ তোৰ বাপে ঘৰত আছে যদি মা পিনে আহিব কবিচোন কাম কেইটামান আছে কিবা কথা আছে নেকি কাম কেইটামান আছে ঠিক আছে বাৰু মই দেউতাক কম কৈ দিয়ক মা ও মা চাহ একাপ দেচোন দিছো ৰ মিঠৈ দিলি যে চেনি নাই নেকি হ'ব দে বাপেৰ ৰচোন আজি 3 দিনমান কামেই পোৱা নাই পইচা পাতি নাই এনেকৈ খাচোন মা আজি অৰ্জুনৰ মাকে মাতিছিল দেউতাৰ লগত কিবা কাম আছিল বোলে দেউতাক মাতি পঠিয়াইছে মই তেতিয়াহ'লে বাপেক কওঁ ৰ তই পাচলিখিনি কাটি থবিচোন দেউতা ও দেউতা দেউতা তু কেনেকৈ কোনে কৰিলে দেউতা নাই একো হোৱা নাই এই বাটত কৰিলোহে মই তই মোক মিছা কথা নকবি অৰ্জুনহঁতৰ ঘৰতে কিবা এটা হৈছে চাগে দেউতা মোক সঁচা কথা ক মানে ঐ অকণ ভালকে কৰিবি দেই কাম এইবোৰ অকণ ভালকে কাটি কুটি দিবি হ'ব বাইদেউ অকণ ভালকে কৰিবি হ'ব দে হে ৰাম তই ভাঙিলি সেইটো কাম এটাও কৰিব নাজানো ভালকে ইমান ডাঙৰ বস্তুটো ভাঙি নাইকিয়া কৰিলি ঘৰত কেতিয়াবা পাইছনে তেনেকুৱা চুই বাইদেউ পৰি থাকিলে পিছৰ আছিল কি হলো মাই ইমান হুলস্থুল কিয় হা এইবোৰ ভাঙি চিঙি নাইকিয়া কৰিলে দেখা নাই ভাঙিলি যে কাম কি ভালকে কৰিব নোৱাৰ হা কাম কি ভালকে কৰিব নোৱাৰ হ'ব দে তাৰ বেটাহে ভাঙিছে তই একেবাৰে ইমান নাই নহ'ব নহয় এইবিলাক মানে এইবিলাক বুজি নাপায়তো নহ'ব ওলা 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 তই ওলা হৈ ওলা গোটেই পইচা দিব লাগিব তই ওলা হ'ব দে ই কথা নুশুনে সঁচাকে একো ডাঙৰ কথা তই কিয় ভাঙিলি হা ক'ত খা কলি পৰি গ'ল পইচা দে দালৈ ঘৰত এইবিলাক মানে যা ৰহ তোক আজি উঠ উঠ তই ভাঙিবি কিয় আপুনি তই দালৈ ঘৰত যা পইচা দি থৈ যাবি তই বেগেতে যা আৰু যদি তোক দেখো মই বেগেতে যা গৰ আৰু পইচা দি থৈ যাবি ঐ পইচা দিবিহি নহ'লে তোক মই ৰাস্তাত পালে বল তেতিয়াহ'লে আমি পুলিচৰ ওচৰলৈ যাওঁ পুলিচৰ ওচৰলৈ গ'লে কি লাভ সিহঁত টকা থকা মানুহ টকা কেইটামান পালে পুলিচে পাৰিলে আমাক জেলত ভৰাই থ'ব তেতিয়াহ'লে সেইবুলি কি আমি মনে মনে বহি থাকিম দুখীয়া যেতিয়া মনে মনে থাকিবই লাগিব টকা ঠিকেই আছে তেনেহ'লে এদিন ময়ো সিহঁতৰ দৰে মানুহবিলাকক দেখুৱাই দিম যে আমি সৰু মানুহবোৰে কি কৰিব পাৰোঁ
আনিছ যে হেনে কামুৰি থাক তাৰ লগত টেঙাটা মাছ খাব পেলাওঁ কি আনিবি পানী ক'ত মাল লৈ গ'লে মজা লাগে মোহনৰ জীয়েকৰ কথা কৈছ ভাল লাগে কিন্তু দেই তাইক বহুত ধুনীয়া লাগে কিন্তু মোহনডালহে বদমাছ নহ'লে কেলাই মোহনৰ কথা মোৰ আগত নকবি তাক মই কালাম চৰি থৈ বুলি কৈছোঁ কেলা তাক কেলা কাম কৰিবলৈ মাতি লৈছে নাই কেলা ফুলৰ তাত ভাঙি থৈ গৈছে বুঢ়া মানুহ বুঢ়া হৈ অহা নাই কেলা ভালকৈ কাম কৰিবলৈ কবি আহি পেলাম এইকণে ইমান নিচা হ'লনে মাল আকৌ আনজা দম দিয়ে বেছে নিচা হৈ গ'ল এইকণ কেলা আছেই অকণ লাগিছিল তাৰ নিজৰ দাদি তাত নিজেকে কাটি ক'ত যা এই মোহন পৰি গ'ল বে অকণ চাহ একাপ লৈ আনো আৰু কি গৰু গাখীৰৰ চাহ আনিবি ছাগলী গাখীৰৰ চাহ খুৱাই খুৱাই মোৰ গোটেই জিভা ছাগলী জিভা নিচিনা কৰিলি এইবাৰ ফাৰ্ষ্ট ক্লাছ পালে নহয় গোটেই সিহঁতৰ ঘৰত মানুহৰ ভিৰ হৈ আছে একেবাৰে আপুনি যাব নেকি এপাক তই ভিতৰত যাচোন ধুত চালা তোমাৰ ৰিজাল্টটো শুনি বৰ ভাল লাগিল গাঁওখনৰ ভিতৰত তুমিয়ে ফাৰ্ষ্ট ক্লাছ পাইছা বাৰু মই এতিয়া যাওঁ কাম অলপ আছে মোহন বহিছ খুৰা আহিলে আহকচোন বহক তোৰ ৰিজাল্টটো পাই ভাল লাগিল বুজিছ ধন্যবাদ খুৰা মাজনী যাচোন মাক গৈ চাহ বনাবলৈ ঠিক আছে বাৰু এতিয়া তাই কি কৰিম বুলি ভাবিছে জানো তাই বা এতিয়া কি কৰিম বুলি ভাবিছে ছোৱালী মানুহ যেতিয়া
পঢ়া শুনা লাভ নাই বিয়াখনকে দি দে নহ'লে ময়ে ভাল ল'ৰা এটা চাই দিব পাৰোঁ ঠিকেই কৈছে তাইকো এবাৰ ঘৰত সুধি চাওঁ তাই বা কি কয় চাহ আনিবা খুৰা চাহ লওঁ বাৰু দে তহঁতে মোক কথাটো জনাবি মই এতিয়া উঠো ঘৰতো কাম অলপ আছে ঠিকেই আছে ছাৰ মই আপোনাক জনাম হ'ব দে যাওক ছাৰ গোবিন্দ গোবিন্দ হেৰা চাওঁ এইফালে আহচোন এই কঁঠালটো কাটাহি আপুনি কেলে চিঞৰি থাকে হে একো এটা কাম কৰি খাব নোৱাৰে ন খালি চিঞৰি থাকিব আৰু ৰেডিঅ' শুনি থাকিব মাজনী মাজনী চাওঁ এফালে আকৌ এই কঁঠাল খাহি মাজনী মাজনী তোক কথা এটা ক আকৌ তোক পঢ়াবলৈ আমাৰ হাতত ইমান টকা পইচা নাই গতিকে মাৰে মই কথা ভাবিছোঁ তোৰ বিয়াখনহে চিন্তা কৰিছোঁ প্ৰভাত ছাৰে ভাল এটা চাই দিয়া কথা কৈছে মোৰ এতিয়া বিয়া চিয়া হ'বলৈ মন নাই ঐ তই বিয়া নহৈ পেলাই কি কৰিম বুলি ভাবিছ মই বাৰু বিয়া হৈ গুচি যাম কিন্তু তহঁতে জানো গোটেই জীৱনটো এনেকৈ কটাবি তই আমাৰ কথা চিন্তা কৰিব নালাগে ভাল ঘৰ ল'ৰা এটালৈ বিয়া দিব পাৰিলে আমাৰ সেইখিনিয়ে হ'ব নাই মই ভাল চাকৰি এটা নোলোৱালৈকে বিয়া নহওঁ মই APSC পৰীক্ষা দিম APSC এইটো আকৌ কি জানো পাই তই কি ভাবিছ সদ্যহতে তহঁতে এইটো এটা বহুত ডাঙৰ চাকৰি বুলি জানি থ
ঐ কি কৰিছ? অঁ ছাৰ আহক আহক বহক বহক ছাৰ দে মাজনী মাজনী পিছে মই কথাটো কি ভাবিলি? কোনটো কথা ছাৰ? মই ল'ৰা এটা পাইছোঁ, তহঁতে বা কি ভাবিলি? তাই বোলে এতিয়া বিয়া নহয়, কিবা এই APSC নে কি পৰীক্ষা দিব বোলে। APSC ভালেই ভাবিছে বাৰু। ময়ো ফিলিমছটো 5বাৰমান দিলোঁ। এইবিলাকত বহুত সময় যায় আৰু পাছ কৰিব নোৱাৰিলে একো লাভ নাই। হয় নেকি ছাৰ? আমিতো এইবোৰ একোৱেই নাজানো। তাই বা কি ভাবিছে? পঢ়ি থাকোঁতে যদি তাৰ বয়স পাৰ হৈ যায় পিছত কোনে বিয়া পাতিব? এৰা, তাইৰ লগত কথাটো এবাৰ আলোচনা কৰিব লাগিব। এইবোৰ কাম কিন্তু সময় থাকোঁতে কৰাটো ভাল দেই। তহঁতে যি কৰ বাৰু, বিয়াৰ কথা কিবা ওলালে মোক জনাবি, মই বাৰু অলপ সহায় কৰি দিম। মই এতিয়া উঠো, তই মোক জনাবি। মাজনী পঢ়িছ? অঁ দেউতা। হেৰি, অথনি প্ৰভাত ছাৰে কথা এটা কৈছিলে। তেওঁ বোলে ভাল ল'ৰা এটা পাইছে আৰু এই পৰীক্ষাবিলাকত বোলে বহুত সময় এনেই যায়। তই আকৌ বিয়াৰ কথা কি ক'বলৈ আহিলি নে? মানে কথাটো হ'ল কি, মাৰৰ ভঙনাখিনি ভাঙি থোৱা পইচা কেইটামান আছে, তাকো যদি তুই পঢ়াৰ নামত খৰচ কৰ, বিয়ালৈ বুলি একোৱে নাথাকিব। তহঁতে টকা পইচাৰ কথা চিন্তা কৰিব নালাগে দে। মই টিউশ্যন কেইটামানৰ যোগাৰ কৰিছোঁ। মোক মাত্ৰ 1.5-2 বছৰৰ সময় দে। আৰু যদি এই 1.5-2 বছৰৰ ভিতৰত মই একো কৰিব নোৱাৰোঁ, তেতিয়াহ'লে তহঁতে ভবাটোৱেই হ'ব। মাজনী 2 বছৰৰ ভিতৰত কি কৰিব লগা আছে কৰ। তাৰপিছত কিন্তু তোৰ বিয়া চিন্তা কৰিব লাগিব, কাৰণ সময়ো নাই। আমাৰ হাতত টকা পইচা থকা হ'লে বেলেগ কথা আছিলে। টকা পইচাও নাই নহয় আমাৰ। মাজনী, মায়ে তোক ঠিকেই কৈছে, তই এবাৰ তুমি ভাবি চা। ব'লা। কি হ'ল? কি ভাবি আছা? আজি ইমান ভালদৰে কথা পতা নাই যে? হা? নাই ভাবা। ব'লাচোন, তেওঁলোক বহো। ব'লা।
তুমি কি ভাবি আছিলা নকলা যে কিনো ভাবিম পৰীক্ষাৰ কথাই আৰু মাত্ৰ কেইদিনমানহে আছে মই বাৰু পাছ কৰিব পাৰিমনে বিশ্বাস ৰাখা নিজৰ ওপৰত তুমি এবাৰ পৰীক্ষাটো দি চোৱাচোন কিয় নোৱাৰিবা মইতো আছোৱেই তুমি দেখোন জানাই মোৰ ঘৰত বিয়াৰ কথা চলিছে ঘৰৰ পৰা মোক মাত্ৰ 1 বছৰহে সময় দিছে যদি কেনেবাকৈ তুমি পৰীক্ষাটো দিয়াচোন কি হয় তেতিয়াহে গম পাবা আৰু তুমি ইমান ভয় কৰি নাথাকিবাচোন হেই এসোপা বাপেকে বৰ কথা কয় জীয়েকে ইয়াত এয়া কৰি আছে ৰহ তহঁতক এসেকা দি আছো হেল্ল' হেল্ল' অঁ কোৱা আজি মোৰ পৰীক্ষাৰ ৰিজাল্ট দিব নহয় অঁ হয় নেকি তুমি নেটতে চাই পেলাই মোক খবৰটো ক'বাচোন হ'ব দিয়া বাৰু মই চাই জনাই আছোঁ ঠিক আছে বাৰু এতিয়া ৰাখিছোঁ ঐ ফেলা শুন ছাৰ ৰ'ব ছাৰ তহঁতে যদি ল'ৰা চায়ে থৈছ মোকনো মিছাতে কেলেই ক'ব লাগে মই লাজে পালোঁ বুজিছ এই ল'ৰা চায়েও যে কি কয় তাই বোলে চাকৰি লৈহে বিয়া হ'ব সেইকাৰণে ল'ৰা আৰু বিয়া বাদেই দিলোঁ মই তই সেয়া কৰি ভাবিছ দিনৰ দিনটো তত পৰি কষ্ট কৰিছ তই তোক আজি মই দেউতা 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 কি হৈছে তোৰ উঠোন মা অ মা